মই আজিও কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হৈছে অব্যক্ত যন্ত্ৰণা। মানুহ মৰণশীল, এয়া চিৰন্তন সত্য। মৃত্যু অপমৃত্যু কাৰ কেতিয়া আহে কোনে জানে? তথাপিও নিজৰ মৃত্যুৰ কথা ভাবি থাকে জানো কোনোবাই? জীৱনত আপোনজনক হেৰুৱাৰ বেদনা কিমান যন্ত্ৰণাদায়ক সেয়া সকলোৱে বুজে। সকলোৱে বুজিব পাৰে তেওঁৰ দুখ যন্ত্ৰণা। জীৱনলৈ এনে সময় আহে কেতিয়াবা, ভাবিব নোৱাৰাকৈয়ে মৃত্যুৱে হঠাৎ ভয়ংকৰ আঘাত দিয়ে। খন্তেকতে অন্তৰখন ভাঙি যায়। একেবাৰে আপোন নহ'লেও কেতিয়াবা কিছুমান মানুহৰ আন্তৰিকতাই মন অন্তৰ আত্মাত সাজ বহুৱাই দিয়ে। আৰু যেতিয়া তেনে কাৰোবাক মৃত্যুৱে লৈ যায়, তাৰ অসহনীয় আঘাতে মানুহক বোবা কৰি পেলায়, অসহায় কৰি তোলে। মৃত্যুৱে দিয়া এনে দুখ কিন্তু বহুত ভয়াৱহ। কোনেও বুজিব নোৱাৰে, একো ভাষাও নাই ক'বলৈ। কাৰোবাৰ প্ৰতি থকা আন্তৰিকতাৰ দৰেই মৃত্যুৱে আন্তৰিকতাৰে দিয়া অব্যক্ত যন্ত্ৰণা। ধন্যবাদ।